मेरे को तो खुशी खुशी 5000 তো গাইজ বৰ্তমান আমি এতিয়া বেংকৰ ভিতৰত সোমাইছোঁ ফৰ্ম চৰ্ম ফিল আপ কৰিব দিছে বৰ্তমান এতিয়া আমি ফৰ্ম ফিল আপ কৰি লৈছোঁ পইচা পালে কি ভাল লাগিব নাই হেল্ল' গাইজ নমস্কাৰ সকলোকে গুড মৰ্ণিং জনাই আমাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু অন্য দিনৰ দৰে আজি এটা নতুন ব্লগ লৈছোঁ আপোনালোকৰ মাজত কিন্তু এই ব্লগটো বহুত মানে স্পেচিয়েল হ'ব গৈ আছে এই ব্লগটো আমি কোনো ফুৰিব যোৱা নাই এটা বিশেষ কামত আহি আছোঁ বেংকত তো এনেকৈ আহি থাকোঁতে লগ পাই গ'লোঁ দাদা এজন ধুনীয়াকৈ বহিছে ৰাস্তাৰ কাষত আৰু আমি দেখিলোঁ যেনে চেণ্ডেলৰ দোকান তো ঠেলাত চেণ্ডেল লৈছে একদম কম দামত পাব গতিকে ঘৰৰ পিন্ধা কাৰণে একদম চলি যায় আমি ভাবিলোঁ ইয়াতে পৰা একযোৰ লৈ লওঁ গতিকে একদম যিহেতু ঘৰত লাগে আমি একযোৰ লৈ লওঁ ইয়াৰ পৰা আপোনালোকৰ যদি লাগে এনেকুৱা হেৰি পৰা ল'ব পাৰে মাত্ৰ 100 ৰুপিছত পায় আৰু আপোনালোকে পিছফালে দেখা পাইছে আমাৰ ভণ্টি কলেজ ড্ৰেছত আছে কিন্তু আমি কলেজত যোৱা নাই আজি আমি কলেজ ড্ৰেছত ওলাই আহিছে তাই কিন্তু কলেজত গৈ থকা নাই আমি গৈ আছোঁ বেংকত মানে তাই ক্লাছ 8ত পঢ়ি থাকোঁতে ভিত্তিক এক্সাম দিছিলে এতিয়া পাছ হোৱাৰ কাৰণে তাই এখন বেংকত চেক পাইছিলে আৰু সেই চেকখন আমি এতিয়া উইথড্ৰ কৰিবৰ কাৰণে গৈছোঁ ক'ত HDFC বেংকত গৈ আছোঁ তো চাই থাকোঁ ধুনীয়াকৈ একদম আৰম্ভণিৰ পৰা ক'তখিনি হয় একদম আৰু চাই থাকোঁ আৰু পইচাটোতো পালে আৰু জানে কিমান আৰু ভাল লাগিব এটা ফূৰ্তি লাগিব এয়া আমি পাইছোঁ চাওঁ গণেশগুৰি এনেকৈ গণেশগুৰি পাইছোঁ আৰু বেংকটো আছে ৰূপনগৰ HDFC ব্ৰাঞ্চ তো তাতে আমি ধুনীয়াকৈ যাম আৰু বেংক চেকখন আমি ছাবমিট কৰি চাওঁ কি হয় কি নকয় তাৰপিছতে আৰু গম পাব আৰু তো গাইজ যিনক ফাইনেলি আমি এতিয়া এই চাওক বেংক আহি পালোঁ আৰু ইয়াৰ ভিতৰত যাম এতিয়া গোটেইখিনি প্ৰচেছ কৰিম কি ডকুমেণ্ট ল'ব সকলোখিনি আমি কাম কৰিম তাৰপিছত ওলাই আহি কিনে আপোনালোকক আপডেট জনাম কামটো হ'ব কি নাই পইচাটো সোমাব কি নাই মানে বহুত 5 বছৰৰ মূৰত আজি আহিছোঁ বেংকত পইচাটো ওলাবৰ কাৰণে তো বহুত মানে এটা আশা হৈ আছে আৰু তাইৰো মানে পইচাটো পাম বুলি বহুত চেষ্টা কৰিছে গতিকে অলপ প্ৰচেছটো আগতে কৰি লওঁ তাৰপিছতে আৰু এইফালে আপোনালোকে দেখা পাইছে HDFC বেংক ইয়াতে আমি আহিছোঁ ভিতৰত কথা পাতি চাব লাগিব কি বস্তু ল'ব কি নহ'লে বলক কথা পাতি চাওঁ পুৰা ভাল লাগিছে না তো পইচাটো পালে মানে কি কৰিম বুলি ভাবিছা কিবা ল'বা নে কি হা চাইকেল আৰু গাইজ এই কাগজখন আপোনাক দেখা দিছোঁ এইখন চেক হয় তো এইখনে আহিছে 5000 ৰুপিজ HDFC বেংকৰ পৰা তো এইখন আমি উইথড্ৰ কৰিব লাগে তো নাই আমি এতিয়া ধুনীয়াকৈ একদম আৰু ৰিচাৰ্জ কৰি ল'লোঁ আৰু বেংকটো আছে এনেকৈ আগত আৰু এতিয়া আমি এনেকৈ জমা দিম আৰু তোমাৰ মনৰ অনুভৱটো কেনে খুচি খুচি কিমান পাবা পইচাটো 5000 আচ্ছা কিমান 10 হ'ব কি কি ডকুমেণ্ট দিলা আধাৰ কাৰ্ড পান কাৰ্ড তো গাইজ বৰ্তমান আমি এতিয়া বেংকৰ ভিতৰত সোমাইছোঁ সোমাওঁতে ফৰ্ম চৰ্ম ফিল আপ কৰিব দিছে বৰ্তমান এতিয়া আমি ফৰ্ম ফিল আপ কৰি লৈছোঁ তালৈ আধাৰ কাৰ্ড পান কাৰ্ড বেংকত পাছবুক এইবিলাক চব জেৰক্স দিব দিছে যিহেতু আমাৰ লগত জেৰক্স নাই গতিকে আমি জেৰক্স কৰিবৰ কাৰণে এনেকৈ ওলাই আহিছে জেৰক্সটো কৰি ল'ম প্ৰথমতে তাৰপিছত আৰু প্ৰচেছ কৰিম আৰু তো গাইজ আমি এনেকৈ আহি গ'লোঁ জেৰক্স মেচিনত তো এতিয়া জেৰক্সখিনি কৰি ল'ম তাৰপিছত দেখা যাব কি ক'বা পইচা পালে কি ভাল লাগিব নাই তো গাইজ পইচাটো পালে মানে চবৰে অলপমান ভাল লাগে আৰু গতিকে ভিডিঅ'টো আছিলে এইখিনিয়ে তো ভিডিঅ' চাই কেনেকৈ জনাব বাই বাই